পৰিস্থিতি ইমানেই বেয়া আছিলে ইয়াত এই পৰিস্থিতিবিলাক আমি ঠিক কৰিলোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি সমন্বয় আনিব চেষ্টা কৰিলোঁ এইকাৰণে আমাৰ দল আৰু মোৰ ওপৰত ৰাইজৰ বিশ্বাসটো আছে তেওঁলোকে নিজেই আমাৰ BPF দলৰ নীতি আদৰ্শটো ভাল পায় তেওঁলোকে আহি ফালে ইয়াত যোগদান কৰিছে মোৰ ঘৰতে আজি কমেও 30 জনতকৈ বেছি আমাৰ একদম ডেকা ল'ৰা ছোৱালী জইন কৰিছে আৰু দুজন বিজেপি প্ৰাইমাৰী কমিটিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আৰু এজন শক্তি কেন্দ্ৰৰ ভাল এটা দায়িত্বত থকা ব্যক্তি আজি আমাৰ BPF দলত যোগদান কৰিছে আৰু এনেকুৱা যোগদান কৰাৰ পিছত আমি দেখিছোঁ আমাৰ দল বিশেষকৈ ভৈৰৱকুণ্ড সমষ্টিত বহুত শক্তিশালী হৈছে এতিয়া আৰু আহিব আৰু আজি খবৰ আহিছিলে কিন্তু সময়ৰ অভাৱত তেওঁলোকে আহিব নোৱাৰিলে তেনেকৈ দলে দলে আহি পেলাই যোগদান কৰিছে যোৱাকালি সন্ধিয়া আমাৰ ভৈৰৱকুণ্ডৰ ওচৰত গুমগাঁও বুলি এখন গাঁৱৰ তেওঁলোকে গোৰ্খা কমিউনিটিৰ আছিলে তেওঁলোকে নিজেই মোৰ ঘৰত আহিছে কথা পাতিছে যে আপুনি আমাৰ তাত যাব লাগে যোৱাকালি সন্ধিয়া 8টা বজাত মই তাতে গ'লোঁ কমেও প্ৰায় 30-32 জনমান এইখন গাঁৱৰো যোৱাকালি সম্পূৰ্ণৰূপে তেওঁলোকে আমাৰ লগত যোগদান কৰিছে এইটো আমাৰ কাৰণে বহুত ভাল কথা আমাৰ BPF দল বহুত শক্তিশালী হৈছে আৰু এইটো দেখিছোঁ আমি বিশেষকৈ ভৈৰৱকুণ্ড সমষ্টিত আমাৰ জয়টো একদম নিশ্চিত আৰু বাকী বিজেপি ইউপিবিলাক আৰু আহিব আমাৰ লগত যোগাযোগ কৰি আছে তো আমি আগুৱাই যাম আমি কাম কৰিম প্ৰতিদিনে আপোনাৰ সমষ্টিত দিনে মানে জইনিং আজি 30 জনতকৈ বেছি যোগদান কৰিছে যোৱাকালি সন্ধিয়াও 32 জনতকৈ বেছি যোগদান কৰিছে ডেইলি আহি আছে কাৰণ আমাৰ ভৈৰৱকুণ্ড সমষ্টিত বৰ্তমান UPPL চৰকাৰৰ পৰা তেনেকুৱা ধৰণৰ কোনো উন্নয়নমূলক কাম নকৰিলে আৰু বিশেষভাৱে কোনো দুখীয়া দৰিদ্ৰ মানুহ গ'লে তেওঁলোকে কথা নাপাতে ইয়াত খুলি নিদিয়ে বুলি কৈছে বহুত কমপ্লেইন মানে আনফালেদি যিবিলাক PMAY ঘৰবিলাক আছে বহুত ঠাইত তেওঁলোকে কাম কৰা নাই আৰু নিৰ্বাচনৰ আগত তেওঁলোকে যিখিনি কথা দিছিলে বিশেষকৈ UPPL দলৰ পৰা যিখিনি কথা দিছিলে তেওঁ এটাও কথা তেওঁলোকে ৰাখিব পৰা নাই তো ৰাইজ ক্ষোভিত হৈছে তেওঁলোকৰ ওপৰত আৰু সেইকাৰণে আজি ৰাইজে ওলাই আহিছে তেওঁলোকক আৰু ভোট নিদিওঁ তেওঁলোকৰ লগত থাকিলে আমাৰ ভৱিষ্যত একো নহ'ব আমাৰ উন্নতি নহ'ব আৰু সঁচাকৈ ৰাইজে দেখা পাইছে যে বিশেষকৈ ওদালগুৰি জিলাত আমাৰ বৰ্তমানৰ যি চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ তেওঁলোকে কোনো এটা বস্তু দেখুৱাব নোৱাৰে কোনো আন্তঃগাঁথনি যে আমি যে এইটো কৰিলোঁ এইটো বিল্ডিং আমি কৰিলোঁ এইটো দলং আমি কৰিলোঁ এইটো কালভাৰ্ট আমি কৰিলোঁ তেনেকুৱা ধৰণে তেওঁলোকে একো দেখুৱাব নোৱাৰে তো ৰাইজে সেইকাৰণে তেওঁলোকৰ ওপৰত বেয়া পাইছে আৰু সেইকাৰণে দেখিছে তেওঁলোকৰ দ্বাৰা নহ'ব আমি বহুত পিছ পৰি যাম গতিকে পুৰণাটোকে আমাৰ BPF দলটোকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াটোকে তেওঁলোকে চিভ হোৱাটো আকৌ বিচাৰিছে সেইকাৰণে আমাৰ দলত তেওঁলোকে দলে বলে যোগদান কৰি আছে আচলতে পাৰ্টি হিচাপেও দিছে আৰু ব্যক্তি হিচাপে মই যিখিনি পাৰোঁ আমাৰ ওদালগুৰি যিবিলাক সমস্যা আছিলে এই সমস্যা সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ মইতো শূন্যৰ পৰা কাম কৰিছোঁ আজি ৰাস্তা ঘাটৰ যি অৱস্থা আছিল ইয়াত মই নিজেই বহুত চিন্তা কৰিছিলোঁ মই পাৰিম নে নাই কিন্তু ওপৰলাই মোক বহুত সহায় কৰিলে ৰাইজে মোক বহুত সহায় কৰিলে আজি চাৰিওফালে ৰাস্তা ঘাট হৈ গ'ল দলং হৈ গ'ল বিভিন্ন আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিলোঁ পৰিস্থিতি ইমানেই বেয়া আছিলে ইয়াত এই পৰিস্থিতিবিলাক আমি ঠিক কৰিলোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি সমন্বয় আনিব চেষ্টা কৰিলোঁ সেইকাৰণে আমাৰ দল আৰু মোৰ ওপৰত ৰাইজৰ বিশ্বাসটো আছে যাৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে আমাক সমৰ্থন কৰিবৰ কাৰণে এইটোতো মানে ৰাইজে হাঁহে এনেকুৱা কথা ক'লে যে যদি BPF দলে যদি একো যদি কৰা নাই তো আজি BTC চৰকাৰটো কেনেকৈ চলি আছে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ BLT আছিলে চুক্তি কৰাৰ পিছত BTC সৃষ্টি হ'ল BTC সৃষ্টি কৰি BTCৰ অঞ্চলত যেনেকুৱা ধৰণে তেখেতে আন্তঃগাঁথনি নিৰ্মাণ কৰিলে কোনে ক'ব পাৰে কাম কৰা নাই বুলি যেনেকুৱা ৰাস্তা ঘাট তেওঁ নিৰ্মাণ কৰিলে অসমৰ বাহিৰত বড়োলেণ্ড ভৱন তেওঁ নিৰ্মাণ কৰিলে ৰাইজক ইমান সহায় কৰিলে যে তেওঁলোকে যদি কয় মানুহবিলাক কেতিয়াও বিশ্বাস নকৰে আজি প্ৰমোদ বড়ো ডাঙৰীয়া কওক যে তেওঁলোকে কোনটো কাম কৰিছে দেখুৱাই দিয়ক না কাৰোবাৰ হাঁহ কুকুৰা বিলালেতো এইটো কাম কৰা নুবুজায় না আজি BTCৰ যিখিনি ক্ষমতা সেই ক্ষমতা তেওঁ ব্যৱহাৰ কৰিব নাজানিলে তেওঁ যে নাজানে তেওঁ যে নোৱাৰে এইটো প্ৰমাণ দিলে যাৰ কাৰণে আজি BTC অঞ্চলৰ ৰাইজে খুব হৈছে
ক্ষোভিত হৈছে আৰে হাগ্ৰামাৰ দিনতো ইমান ভাল আছিল ইমান কাম কৰিছিল তেখেতে প্ৰমোদ বড়ো দেখোন একো কৰিব পৰা নাই কাৰণ তেওঁ দুৰ্বল নেতা তেওঁ পৰা নাই বিটিচিৰ যিখিনি ক্ষমতা আমি পাইছিলোঁ সেই ক্ষমতা তেওঁ ৰাখিব পৰা নাই ব্যৱহাৰ কৰিব পৰা নাই ৰাইজে সেইকাৰণে বেয়া পাইছে